ইয়াত অকলে অকলে বহি আমন জীমনকে কিনো কৰি আছা? এই বাহিৰত সূৰ্যই যি ফুটবল খেলি আছে আৰু সেইকাৰণে ভিতৰতে বহি আছো। আৰুনো কলৈ যাবা? শুনাচোন, কৈ যোৱা, কি ক'ব লগা আছে তোমাৰ? ইয়াৰো স্কুলবিলাক বন্ধ হৈ আছে, সেইকাৰণে ভাবিছিলো দুদিনমান ইয়াক মোমায়েকৰ ঘৰৰ পৰা লৈ আহোঁগে। বহুত দিন যোৱাও হোৱা নাই। সি আকৌ বা যায় নে নাযায়? যোৱা যদি যোৱা, তাৰো মনটো ভাল লাগিব দুদিনমান ফুৰি চাকি আহিলে। সিহে নাযাবনে? এনেও সি ঠেং দাঙিয়ে আছে যাবলৈ। তেন্তে যোৱা দুদিনমান ফুৰি চাকি আহাগে। মৰা খাতো এইটো, তাই এতিয়ালৈকে উঠিব হোৱাই নাই। গৰু দাল কিনো কৈ আছে ৰাতিপুৱাই ইমান গৰম তাতে। তই মানে সাৰ পায়ে আছ? তেতিয়াহ'লে ধুনীয়াকৈ উঠি যোৱা নাইনো কেলে? বিচনাখনত যে পৰি আছ ইমান গেলা গৰমডালত। তাতে কাৰেণ্টডালো নাই। গৰম উঠা নাই নেকি তোৰ? গৰম বুলিতো এতিয়া নোখোৱাকৈ থাকিব নোৱাৰো ন, খোৱাটো মেইন। মই দুদিনমান ফুৰিবলৈ যাম, তই ঘৰতে থাকিবি দেউতাৰ লগত। দেউতাক অলপ সহায় চহায় কৰি দিবি। এইবাৰ আকৌ কোনজনী বান্ধৱী ঘৰত যাবা? বান্ধৱী ঘৰত নহয়, মোমায়াৰ ঘৰলৈহে যাম। এইষা আকৌ কি ক'লা মা? মা এনেকুৱা নকৰিবা প্ৰেছাৰ উঠি মৰি থাকিম। মা ময়ো যাম কিন্তু দেই। তই কি কৰিবিনো তাত গৈ? বহুত দিন হ'ল টিকক লগেই পোৱা নাই। হ'ব সোনকালে মুখ হাত ধুই ওলাগে এতিয়া। মই ওলাওঁগে, দেখি যা। বেছি দেৰি কৰিবি থাকি যাবি কিন্তু। টেনচন নত নাই, 2 মিনিটত গ'লো 5 মিনিটত আহি গ'লো। দেখো মেৰি কাম আৰু। সেইবুলি একো গাডাল নোধোৱাকে নাহিবি এই গেলা গৰমডালতে। হাম ধুৱেঙ্গা মাদাৰ, হাম ধুৱেঙ্গা, টেনচন নত। মামা ঘৰত যাম। কিমান যে ভাল লাগিব, টিকুৰ লগত কিমান যে ঘূৰিম। গোটেই গাঁও এফালৰ পৰা সিফাল একদম পিট পিটাই ফুৰিম। টিকুৰ বা চাইকেলখন আছে নে নাই, নে বেছিয়ে দিলে? নাথাকিলে ঢকুৱাতে যাম বাপেকে। মামালে ফোনটো কৰি দৈ অলপৰ কথা কৈ থব লাগিব। দৈয়ে জলপানে ডকচি খাম বাপেকে। ইয়াত কল্পনা সাগৰত ডুবি থাকোঁতে পাৰিলে মাদাৰ ইণ্ডিয়া গুচি যাওক সেইফালে। মই থাকি যাম ইয়াতে। না সেইটা আমি সত্যে দিব না। মা হ'ল নে ওলাই আহা সোনকালে। এঘণ্টামান হ'ল ওলাই গৈ ৰৈ থাকা। হ'ব আহা, ইমান মুখত হেঁপাহ সানিব নালাগে। হ'ল দে মোৰো, ব'ল লেটছ গো। ওলাই গৈ আহি এঘণ্টামান বহি আছো, গাড়ী এখনো নাইও। সেই এডাল আহিব নহয়, বহি থাকচোন মনে। যেতিয়া ক'লো যাব লগা নাথাকে, তেতিয়া চালা টমটম টেম্পু কি চাবা একদম টিপিক গৈয়ে থাকে। এতিয়া চালা যাবলৈ ওলাই বহি আছো, 1 ঘণ্টা 1.5 ঘণ্টা হৈ গ'ল, সেটা টমটম নাই টেম্পু এটাও দেখা সাক্ষাৎ হোৱা নাই। ৰচোন আৰু অলপ সময় আহে নে নাহে চাওঁ, নহ'লে গাড়ী এখনকে ভাড়া কৰি লৈ যাম আৰু। নহয় মানে এহেঁতে আজি মই যে 2 বছৰ মূৰত মামাৰ ঘৰত যাম বুলি ওলাইছিলে, গম পায় নে নাপায়? টেম্পলহঁতে গম পায় নে নাপায়? কুকুৰাম তই শান্তি লাগি বহিবি দে, নে তোক থৈ গুচি যাম ইয়াতে। নাইন চেপি কথাবিলাক নকবাচোন মায়ে, বুকুখন ধমককে মায়েগে যায়। মায়ে গাড়ী এখনকে ভাড়া কৰাগে নেকি? নাহে আৰু গাড়ী চাড়ীবিলাক। 10 মিনিট হৈছেহে বহিয়া, বহচোন অলপ টাইম। 10 মিনিট হৈছেহে নেকি? মই দেখোন 1 ঘণ্টা 1.5 ঘণ্টামান যোৱা নিচিনা পালো। মামা ঘৰত যাম কাৰণে বাউলা হৈ গলো নেকি ঠিক নাই দেখোন দেই। পাগলটো এইটো, হৈ থাক চুপ নাই। লা টমটম এখন আহি যা, মামা ঘৰত লৈ যা। টমটম এখন আহি যা, মামা ঘৰত লৈ যা।